প্ৰথমতে ধন্যবাদ জনাইছোঁ। আপোনালোকে আটাইয়ে জানে যে অবিভক্ত দৰং জিলা, যেতিয়া দৰং ওদালগুৰি বুলি আমি ধৰি ল'ম, অবিভক্ত দৰং জিলাৰ প্ৰথমখন উচ্চ শিক্ষাৰ অনুষ্ঠান মঙলদৈ মহাবিদ্যালয় স্থাপিত হৈছিল 1951 চনত। প্ৰথমতে কলা শাখা আছিলে, তাৰপিছত লাহে লাহে ইয়াৰ একাডেমিক এক্সপানশ্যন হৈ বিজ্ঞান শাখা আৰম্ভ হ'ল। এতিয়া কলা বিজ্ঞান, তাৰপিছতে আমাৰ বিভক, আৰু এতিয়া আমাৰ যিটো কম্পিউটাৰ ছায়েন্স টেকন'লজি, AICTE এপ্ৰুভ আমাৰ BCA প্ৰগ্ৰেম কম্পিউটাৰ ছায়েন্স, গতিকে এনেকুৱা ধৰণৰ একাডেমিক এক্সপানশ্যন হৈ আহি আজি আপোনালোকে দেখিছে মঙলদৈ মহাবিদ্যালয় এতিয়া এখন স্বতন্ত্ৰ মহাবিদ্যালয়, নেকৰ A গ্ৰেড প্ৰাপ্ত আৰু অবিভক্ত দৰং জিলাৰ একমাত্ৰ A গ্ৰেড পোৱা উচ্চ শিক্ষা প্ৰতিষ্ঠান, য'ত বিজ্ঞান, কলা আৰু আমাৰ টেকন'লজি আছে, লগতে বিভক পাঠ্যক্ৰমো আছে। এই অনুষ্ঠানখন জন্মৰে পৰা বহু মানুহ জড়িত হ'ল। ইয়াৰ পূৰ্বৰ অধ্যক্ষসকলকে ধৰি আগৰ SDO চিভিল অমীয় ভূষণ দাসগুপ্ত, তেখেতৰো এটা ডাঙৰ ইনিচিয়েটিভ আছিলে এই অনুষ্ঠানখন প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত, ৰামেশ্বৰ শৰ্মা। আটাইৰে মই এতিয়া নাম ধৰিবলৈ অসুবিধা হ'ব, কিন্তু আমাৰ এই হিষ্ট্ৰীত এই গোটেই কথাখিনি আমাৰ লিপিবদ্ধ হৈ আছে, লিপিবদ্ধ হৈ থাকিব। আৰু লাহে লাহে মঙলদৈ মহাবিদ্যালয়ে যিটো আধুনিক শিক্ষাই যিটো বিচাৰে সেই দিশত আগবাঢ়ি গৈ আছে, আৰু আমি আশা ৰাখিছোঁ যেন সেই দিশত আমি আগবাঢ়ি যাব পাৰিম। আৰু প্ৰতিষ্ঠাকালৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছিল, সেইসকল ব্যক্তিক আজি মই আপোনালোকৰ জৰিয়তে শ্ৰদ্ধা জনাইছোঁ। তেওঁলোকৰ সেই যি দূৰদৰ্শিতা, উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মঙলদৈ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰি ইয়াৰ ৰাইজক যি আমাৰ উচ্চ শিক্ষাৰ সুবিধা কৰি দিলে, সেই সকলোবিলাকৰ কাৰণে মই তেওঁলোকৰ ওচৰত আজি আমি শ্ৰদ্ধা জনাইছোঁ। আৰু প্ৰতিগৰাকী ব্যক্তি ইয়াৰ লগত জড়িত শুভাকাংক্ষী, ৰাজনৈতিক নেতা, লগতে চৰকাৰ প্ৰশাসন, যিসকলৰ সহযোগত আমি আজি এই পৰ্যায় পাইছোঁ, তেওঁলোক আটাইকে মই এই সুযোগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আগতেই কৈছোঁ, এইখন অবিভক্ত দৰং, অৰ্থাৎ দৰং ওদালগুৰি এতিয়া দুখন জিলা, সেই দুয়োখন জিলাৰ আটাইখিনি ছাত্ৰ ছাত্ৰী ইয়াতেই পঢ়া শুনা কৰিছিল। আৰু অতীজৰে পৰা এতিয়াও বহুবিলাক ছাত্ৰ ছাত্ৰী ওদালগুৰিৰ পৰা আছে, দৰঙৰ পৰাতো আছেই, লোকেল ছাত্ৰ ছাত্ৰী আটাইখিনি আমাৰ লোকেলতেই পঢ়ে। আৰু এই ছাত্ৰ ছাত্ৰীখিনিয়ে ইয়াত অধ্যয়ন কৰি আছে। আৰু দৰং ওদালগুৰি ৰাইজৰ কাৰণে এখন অতি মৰমৰ এখন অনুষ্ঠান। এই অনুষ্ঠানখনে ৭৫ বছৰ অতিক্ৰম কৰিলে, আৰু কৰিলে মানে 2026 চনৰ 20 ছেপ্টেম্বৰত কমপ্লিট 75 ইয়াৰ্ছ কমপ্লিট হ'ব। গতিকে এই ৭৫ বছৰীয়া এটা গৌৰৱ উজ্জ্বল ইতিহাস এই মহাবিদ্যালয়খনে ৰচনা কৰিছে। এই সময়ত এই মহাৰজত জয়ন্তী উদযাপনৰ ক্ষেত্ৰত মঙলদৈ ৰাইজে, শুভাকাংক্ষীসকলে, আমাৰ চৰকাৰে, প্ৰশাসনে আৰু বিভিন্ন দিশত জড়িত হৈ থকা ৰাজনৈতিক আমাৰ যিসকল নেতৃত্ব আছে, আটাইয়ে আমাক সহযোগ কৰিছে। আৰু তেওঁলোকে বিচাৰিছে যে মঙলদৈ মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া যিটো মহাৰজত জয়ন্তী অতি উলহ মালহেৰে ইয়াত উদযাপিত হওক, আৰু এটা ভাল বাৰ্তা সমাজলৈ কঢ়িয়াই লৈ যাওক। ইতিমধ্যে এখন ৰাজহুৱা সভাও হৈ গৈছে। ৰাজহুৱা সভাত ইতিমধ্যে এখন উদযাপন সমিতি গঠন কৰা হৈছে। আমাৰ মাননীয় মন্ত্ৰী নীলিমা দেৱী বাইদেউ, তেখেতক আমাৰ সভাপতি হিচাপে ৰাইজে বিবেচনা কৰিছে ইতিমধ্যে, আৰু মোক সম্পাদকৰ দায়িত্ব দিছে। আমাৰ চিপাঝাৰৰ সন্মানীয় বিধায়ক বৰমা ৰাজবংশী ডাঙৰীয়াক কাৰ্যকৰী সভাপতি, মীন উন্নয়ন নিগমৰ অধ্যক্ষ আমাৰ গুৰুজ্যোতি দাসক কাৰ্যকৰী সভাপতি, আমাৰ প্ৰাক্তন বিধায়ক মন্ত্ৰী বসন্ত দাসক দেৱক আমাৰ পৃষ্ঠপোষক হিচাপে ইতিমধ্যে ৰাইজে অন্যান্য বিশেষ ব্যক্তিসকলক লৈ এখন সমিতি গঠন কৰি দিছে। আৰু সেই সভাতে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে অসমৰ যশস্বী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক চিফ পেট্ৰন হিচাপে অনুৰোধ জনাই, থকাৰ কাৰণে অনুৰোধ জনাই এখন তেখেতলৈ আমি এটা প্ৰস্তাৱ প্ৰেৰণ কৰিব লাগে, আৰু তাৰ কাৰণে আমি যোজা কৰি আছোঁ।
যেহেতু মঙলদৈ মহাবিদ্যালয় দৰং আৰু ওদালগুৰি অবিভক্ত বুলি যিটো কৈছোঁ, এই দুয়োখন জিলাৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। গতিকে আমাৰ দুয়োখন জিলাৰে সকলোবিলাক আমি বিশিষ্ট ব্যক্তিকো আমি ইয়ালৈকে আমন্ত্ৰণ জনাইছোঁ বা জনাম ভৱিষ্যতলৈ। আমাৰ পেট্ৰন হিচাপে আমাৰ BTC চিফ হাগ্ৰামা মহিলাই ডাঙৰীয়াকো ৰখাৰ কাৰণে সেইদিনাখন আমাৰ ৰাজহুৱা সভাত সিদ্ধান্ত হৈছে। ইতিমধ্যে তাৰ সেই সিদ্ধান্তৰ কপি আমি সন্মানীয় হাগ্ৰামা মহিলাই ডাঙৰীয়ালৈকে পঠোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আটাইখিনি মানুহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বিগত ৭৫টা বছৰত কিমান হাজাৰ আছে আপোনালোকে হয়তো কল্পনা কৰিব নোৱাৰিব। আৰু বিভিন্ন দিশত ভাল ভাল কামেৰে তেওঁলোক উজ্বলি আছে। সেইসকলৰ সঁহাৰি আমি লাভ কৰিম। উদ্যোগ ক্ষেত্ৰত থকা, বাণিজ্যৰ ক্ষেত্ৰত থকা, শিক্ষাৰ ক্ষেত্ৰত থকা, অন্যান্য সমাজ সেৱা, দল সংগঠন সকলোতে আমাৰ ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে। ৰাইজৰ অতিকে মৰমৰ এখন অনুষ্ঠান। এই অনুষ্ঠানখনৰ প্ৰতি ৰাইজৰো সঁহাৰি আছে। আৰু সেই গোটেইখিনি মানুহ এই মহাবিদ্যালয়খনক অতিকে ভাল পায় আৰু তেওঁলোকে সুন্দৰকৈ আমাক সহযোগ কৰিব আৰু কৰি আছে। ইতিমধ্যে কেইবাখনো আমি উপসমিতি গঠন কৰিছোঁ আৰু এই উপসমিতিসমূহতো দৰঙৰ, ওদালগুৰিৰ বিভিন্ন ব্যক্তিক আমি জড়িত কৰিছোঁ। এইটো এটা ভাল প্ৰশ্ন আপুনি কৰিছে যে স্মৃতি গ্ৰন্থখন কি হ'ব। এতিয়া আপুনি চাওক, এখন উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ দৰং ওদালগুৰিৰ মঙলদৈ মহাবিদ্যালয় স্বায়ত্তশাসিত বৰ্তমান। সেই মহাবিদ্যালয়খনৰ ৭৫ বছৰীয়া এটা ইতিহাস আপোনালোকে সেই স্মৃতি গ্ৰন্থখনত নিশ্চয়কৈ তাত আমাৰ এনেকুৱা ধৰণে আমি ভাবিছোঁ যে প্ৰতিষ্ঠা কালৰ পৰাই আমাৰ চিলভাৰ জুবলিলৈ এই ২৫টা বছৰৰ এটা ইতিহাস বা সেই সময়ৰ কিছুমান কথা তাত সন্নিৱিষ্ট হ'ব। বিশিষ্ট লেখকৰ লেখনি থাকিব। ঠিক তেনেদৰে চিলভাৰ জুবলিৰ পৰা গল্ডেন জুবলি এই ২৫টা বছৰ, এইখিনি পিৰিয়ডৰো কিছু আমাৰ হিষ্ট্ৰী, লগতে তাৰ কিছু সেই সময়ৰ লেখক লেখিকাৰ গল্প সাহিত্য বা বৰ্তমানৰ লেখক লেখিকাৰ গল্প সাহিত্য কিছু থাকিব। আৰু ঠিক তেনেদৰে আমাৰ ৫০ বছৰৰ পৰা ৭৫ বছৰলৈ এই ২৫টা বছৰৰো কিছু আমাৰ সমল তাত থাকিব। গতিকে এখন বৃহৎ কলাবোৰৰ এখন আমাৰ ছেমিনাৰ হ'ব, এখন স্মৃতিগ্ৰন্থ হ'ব। ইতিমধ্যে সম্পাদনা সমিতি গঠন কৰি দিয়া হৈছে। তেওঁলোকে এই ক্ষেত্ৰত কাম আৰম্ভ কৰিছে। আমি আশা ৰাখিছোঁ এখন ভাল স্মৃতিগ্ৰন্থ এই মহাৰজত জয়ন্তীৰ উদযাপনৰ লগত প্ৰকাশ পাব। দৰঙী কলা কৃষ্টিক বাদ দি কোনো এটা অনুষ্ঠান আমাৰ দৰঙত অন্তত হ'ব নোৱাৰে। আমাৰ যিহেতু 4দিনীয়া এই মুহূৰ্তত আমি যিটো ভাবিছোঁ 4দিনীয়া কাৰ্যসূচী থাকিব। আমাৰ পৰিকল্পনা সঠিক হৈ উঠা নাই যদিও আমাৰ দৰঙী কলা কৃষ্টিৰ কাৰণে নিশ্চয়কৈ এটা আমাৰ দিন থাকিব। আৰু ইতিমধ্যে আপোনালোকে জানি সুখী হ'ব যে আমি প্ৰতি বছৰে এটা গৰমৰ বন্ধৰ মাহটো দৰঙী কলা কৃষ্টিৰ ওপৰত আমি এটা ইণ্টাৰ্ণশ্বিপ কৰাওঁ। তাতে প্ৰায় 250ৰ পৰা 300 ছাত্ৰ ছাত্ৰীয়ে প্ৰতি বছৰে দৰঙী কলা কৃষ্টি, ওজাপালি, নাগৰা নাম ইত্যাদি ইত্যাদি, ভাউৰীয়া, এইবিলাকৰ ওপৰত আমাৰ হেৰি হয়, ইণ্টাৰ্ণশ্বিপ হয়। আৰু পৰিবেশ্য কলাৰ আমাৰ এটা চেণ্টাৰো আছে। আৰু এইবাৰৰ পৰা আমি তাৰ এখন চাৰ্টিফিকেট কোৰ্চ খোলাৰ কাৰণেও আমি ব্যৱস্থা লৈছোঁ। আৰু দৰঙী কলা কৃষ্টি আমাৰ নিশ্চিতভাৱে ইয়াত থাকিব আৰু তাক আমি কেতিয়াও ওলাই কৰিব নোৱাৰোঁ। ছাৰ, যদি মহাবিদ্যালয়খনত জুবিন গাৰ্গ আৰু ডক্টৰ ভূপেন হাজৰিকাৰ ফটোজুৰি কৰিছিলে, মঙলদৈ কলেজত যদি নিউজ তেওঁলোকে বস্তুখিনি নিৰ্মাণ কৰিছিলে, ডক্টৰ ভূপেন হাজৰিকা আহিছিলে, তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব? এই দুয়োগৰাকী হৈছে আমাৰ সাংস্কৃতিক জগত বুলিয়েই নকওঁ, সমাজ, সাহিত্য, সংস্কৃতি এই আটাইবিলাক দিশতেই তেওঁলোকে কাম কৰা একোগৰাকী মহান ব্যক্তি। আৰু দুয়োগৰাকী ব্যক্তি অসমীয়া মানুহৰ অতিকে শ্ৰদ্ধাৰ, মৰমৰ, আদৰৰ। আৰু মঙলদৈ মহাবিদ্যালয়ে নিশ্চয়কৈ এই দুয়োগৰাকী ব্যক্তিক আমি বিশেষভাৱে এই সময়ত সুঁৱৰিছোঁ। আমি তেওঁলোকৰ যি বৰঙণি, সেই বৰঙণিক আগবঢ়াই নিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰী, আমি ইয়াৰ সকলোবিলাক শিক্ষক শিক্ষয়িত্ৰী আটাইয়ে আমি বদ্ধপৰিকৰ আৰু তেওঁলোকক আমি সদায় সন্মান জনাওঁ।
আৰু তেওঁলোকৰ সৃষ্টিৰাজিক আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আগুৱাই নিব পাৰে তাৰ কাৰণে আমি এটা পৰিৱেশ তৈয়াৰ কৰি দিয়াৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ আৰু সেইটো সদায় চেষ্টা কৰি থাকিম। এইটো মই বহুত সুখী এইকাৰণে যে মই মঙলদৈ মহাবিদ্যালয়ত 1998ৰ 16 জুলাইত জইন কৰিছিলোঁ ৰসায়ন বিজ্ঞান বিভাগত এজন লেকচাৰাৰ হিচাপে। পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ সহযোগত আপোনালোকৰ আশীৰ্বাদত বা যি কাৰণতেই নহওক কিয় মোৰ এই গধুৰ দায়িত্ব অধ্যক্ষৰ দৰে দায়িত্ব এটা মোক অৰ্পণ কৰিলে আৰু 2022 চনৰ জানুৱাৰীৰ পৰাই মই এই অধ্যক্ষৰ দায়িত্বত আছোঁ আৰু এই বিগত মোৰ কালচোৱাত কেইটামান এচিভমেণ্ট মোৰ ভাল লাগে। এচিভমেণ্ট বুলি এইকাৰণে কৈছোঁ কেতিয়াবা কানি নিজৰ লৈ সন্তুষ্ট হ'বলগীয়া হয় যে আমি মঙলদৈ মহাবিদ্যালয় A গ্ৰেড পালোঁ, মঙলদৈ মহাবিদ্যালয় স্বায়ত্তশাসিত হ'ল, মঙলদৈ মহাবিদ্যালয়ে NCTEৰ ITEP অৰ্থাৎ ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম BSc B.Ed BA B.Edৰ আমি লাভ কৰিলোঁ। আমি চৰকাৰৰ আমি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে আমি এডমিশ্যন দিওঁ আৰু অসমৰ ভিতৰতে যোৱাবাৰ হায়েষ্ট এডমিশ্যন আমিয়েই দিছিলোঁ। এইবাৰো হয়তো সেইটো দিশতেই আছে, মই নাজানো। এইবাৰ হয়তো আমাৰ মাননীয় এডুকেশ্যন মিনিষ্টাৰ ছাৰে যোৱাবাৰ টুইট কৰিছিল, এইবাৰ অৱশ্যে তেনেকুৱা কোনো টুইট আমি এতিয়ালৈ পোৱা নাই। তথাপি আমাৰ বিশ্বাস যে আমি আমাৰ কেপাচিটি আমাৰ শিক্ষকসকলৰ সহযোগিতাৰ কাৰণে যাতে ইয়াৰে ছাত্ৰ ছাত্ৰী বিশেষ বঞ্চিত নহয়, আমি মেক্সিমাম লেভেলত আমি এডমিশ্যন দিওঁ যাতে যিমানখিনি পাৰি। তথাপি আমাৰ তাত 13,000 এপ্লিকেশ্যন পৰিছিল, যিহেতু আমাৰ লিমিটেড ছিট, তাৰ পৰা আমি প্ৰায় 2400ৰ ওচৰত ছাত্ৰ ছাত্ৰীক আমি এডমিশ্যন দিছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত নাপালে মই আশা ৰাখিছোঁ তেওঁলোকৰ পঢ়া জীৱন বেলেগ নিশ্চয় অনুষ্ঠানত তেওঁলোকে কৰিব, তেওঁলোকে নিশ্চয় ড্ৰপ আউট নহয়, নিশ্চয়কৈ কিবা ব্যৱস্থা কৰিব। সেইসকল ছাত্ৰ ছাত্ৰীলৈ মোৰ শুভেচ্ছা আছে আৰু বেয়া লাগে যেতিয়া ছাত্ৰ ছাত্ৰীসকল বা মাক দেউতাক এডমিশ্যনৰ কাৰণে আহে। আৰু মহাবিদ্যালয়খন ইতিমধ্যে আপোনালোকে দেখিব যে ইয়াত এটা সুন্দৰ পৰিৱেশ। আগৰ পৰাই মই চাকৰি নকৰা আগৰ পৰাই যেতিয়াও কলেজৰ আগেৰে মই বাছেৰে যাওঁ তেতিয়া কলেজখন এবাৰ চাই যাওঁ। এতিয়াও সকলো মানুহে কলেজখন এবাৰ চাই যায়। ইয়াৰ কেম্পাছটো ধুনীয়া, বৃহৎ কেম্পাছ। আমাৰ একাডেমিক বিল্ডিংবিলাক এতিয়া বিভিন্ন দিশত এটা বৃহৎ এৰিয়াত আছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰেল এক্সপানশ্যন হৈছে, একাডেমিক এক্সপানশ্যন হৈছে, আৰু কৰিবলগীয়া বহুত আছে। আৰু কৰিবলগীয়া আছে কাৰণেই আমাৰ মনটো এতিয়া কৰ্মমুখী হৈ আছে। আমি ভাবিছোঁ যে যিখিনি কৰিছোঁ তাৰ তুলনাত আৰু বহুত কৰিবলগীয়া আছে, কৰি যাম যেতিয়ালৈকে আমি সুবিধা পাওঁ। গতিকে মই এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা বিচাৰোঁ। শিক্ষকসকল, ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ শুভাকাংক্ষীসকলক নিশ্চয়কৈ মই ধন্যবাদ দিম এইকাৰণে যে তেওঁলোকে এই গোটেই যাত্ৰাটোত সাংঘাতিক ধৰণে ছাপোৰ্ট কৰিছে, সহায় কৰিছে। গতিকে আমি আগবাঢ়ি যাব পাৰিছোঁ। প্ৰতিগৰাকী ব্যক্তি আগবাঢ়ি আহিছে দৰঙৰ এই মহাৰজত জয়ন্তী উদযাপনৰ কাৰণে। এইটোৱে সূচায় যে মানুহৰ মৰম চেনেহ এই মহাবিদ্যালয়খনৰ প্ৰতি আছে, আমালৈও আছে। আমাক আগবাঢ়ি যোৱাত তেওঁলোকে আমাক প্ৰেৰণা যোগাই আহিছে। মঙলদৈ কলেজ মহাবিদ্যালয়খনত তেখেতৰ দিনত বহুখিনি কাম কলেজখনত বহুখিনি দ্ৰুতগতিত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত আপুনি এই মহাৰজত জয়ন্তীৰ ভাগখনত সমগ্ৰ মঙলদৈবাসী ৰাজ্যক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি শেষত আপুনি কি আহ্বান জনাব? জনপ্ৰিয়তাটো বাৰু আপুনি কৈছে, ভাল লাগিছে। মানুহৰ জনপ্ৰিয় হ'ব পৰাটো ভালেই, কিন্তু কেতিয়াবা কানি অধ্যক্ষ এজন জনপ্ৰিয় হৈ থকাটো বহুত প্ৰত্যাহ্বানমূলক হয়, কাৰণ ইয়াত বহুত কথা থাকে। আপোনাক এইবিলাক কথা বাৰু এতিয়া নকওঁ। তথাপি মানুহে মোক ছাপোৰ্ট কৰিছে আৰু হয়তো এনেকুৱা হ'ব পাৰে মোৰ এই মুহূৰ্তত মোৰ যিটো ইণ্টেনশ্যনটো মোৰ এটাই, সেইটো হৈছে মঙলদৈ মহাবিদ্যালয়খনক মোৰ যিকেইটা দিন মই মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে থাকিম সেইকেইটা দিন যাতে মই মঙলদৈ মহাবিদ্যালয়খনক ৰাইজে বিচৰা ধৰণে ছাত্ৰ ছাত্ৰীৰ আশা আকাংক্ষাক সাকাৰ ৰূপ দিয়াৰ কাৰণে কাম কৰি যাব পাৰোঁ, সেইটো সদায় মোৰ এটা মনত থাকে আৰু সেইকাৰণে মই সদায় আনন্দিত হৈ থাকোঁ। আৰু
যিবিলাক সভা সমিতিত মোক আমন্ত্ৰণ জনায়, মোৰ বিশেষ ব্যস্ততা যদি মই বিশেষ ব্যস্ততা থকা স্বত্বেও মই কিবা কৰি সময় উলিয়াই সেইটোত যাবলৈ চেষ্টা কৰোঁ। আৰু সেইটো মোৰ দায়িত্ব হিচাপেও ভাবোঁ যে আমাৰ যিবিলাক হাই স্কুল, এম ই স্কুল বা আমাৰ যিবিলাক LP স্কুলে আছে, তেওঁলোকৰ শতবাৰ্ষিকী হওক, মহাৰাজৰ জয়ন্তীয়ে হওক, তাতে গৈ মই তেওঁলোকক লগ ধৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতি মোৰ মনত অনুভৱ দুই এষাৰ ব্যক্ত কৰাটো, বা মই তেওঁলোকক এটা ভাল কথা যদি ক'ব পাৰোঁ, দুজন ছাত্ৰকো যদি মই তেওঁলোকক এটা দিশ দিব পাৰোঁ, সেইটো মোৰ কাৰণে এটা আনন্দৰ কথা, ভাল লগা কথা। সেইটো কাৰণে মই যাওঁ। আৰু এই মুহূৰ্তত মই এটাই আশা কৰিম, আপুনি কোৱাৰ দৰে মোৰ এটাই আহ্বান, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী, ইয়াত অধ্যাপনা কৰা শিক্ষক শিক্ষয়িত্ৰী, ইয়াত অধ্যক্ষ হিচাপে কাম কৰা অধ্যক্ষসকল আৰু গভাৰ্ণিং বডি, লগতে আমাৰ যিসকল চৰকাৰী বিষয়ববীয়া আছে, আমাৰ ৰাজনৈতিক নেতা আছে, বিভিন্ন দল সংগঠনৰ ব্যক্তি আছে, ছাত্ৰ নেতাসকল আছে, ছাত্ৰ অনুষ্ঠানবিলাক আছে, আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়কে ধৰি আমাৰ শুভাকাংক্ষী, আমাৰ প্ৰেছ, আমাৰ যি সাংবাদিক বন্ধুসকল আছে, আটাইয়ে আহি এই মঙলদৈ মহাবিদ্যালয়ৰ যি ৭৫ বছৰীয়া জয়ন্তী, মহাৰাজৰ জয়ন্তী, প্লেটিনাম জুবলি, আমাক সহায়ৰ হাত আগবঢ়াওক, সহায় কৰক। সকলো দিশৰ পৰা দিহা পৰামৰ্শ, আৰ্থিক সকলো দিশৰ পৰা তেওঁলোকে আমাক সহায় কৰক। এই মহাৰাজৰ জয়ন্তীত আমি সুন্দৰ এটা অনুষ্ঠানেৰে মহাবিদ্যালয়খনৰ জয়যাত্ৰা ৭৫ বছৰীয়াৰ গৌৰৱোজ্জ্বল ইতিহাস আমি উদযাপন কৰোঁ। সেইটোৱে মোৰ আহ্বান। আৰু নিশ্চয়কৈ আপোনালোকৰ সেই সহযোগিতাই আমাক আৰু কিছু কৰ্মপ্ৰেৰণা যোগাব, আৰু যাতে মঙলদৈ মহাবিদ্যালয়খনক আগবঢ়াই নিব পাৰোঁ, নতুন নতুন আৰু কোৰ্চ ইয়াত অ'পেন কৰিব পাৰোঁ, খুলিব পাৰোঁ, আৰু আমাৰ মহাবিদ্যালয় এখন ৰাইজৰ পচন্দৰ এখন অনুষ্ঠান হওক, ইনষ্টিটিউশ্যন অফ পিপলছ চইচ, মানুহে পচন্দ কৰক। ইয়াৰ ছাত্ৰ এগৰাকী গৈ যাতে বেলেগত ভাড়া লৈ থাকিবলগীয়া নহয়, ইয়াৰ অভিভাৱকে বিবেচনা কৰক যে এই মহাবিদ্যালয়খন থকাৰ পিছত মোৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক দিল্লী গুৱাহাটীত পঢ়াবলগীয়া নাই, ইয়াতেই নিজৰ ঘৰতেই থাকি পঢ়া শুনা কৰিব পাৰিব। তেনেকুৱা এটা যাতে আমি শৈক্ষিক প্ৰতিষ্ঠান ইয়াতে সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকেও আমাক দিহা পৰামৰ্শ দিয়ক। আমাৰ ভুল হ'লেও আপোনালোকে আমাক সেইটো সমালোচনা কৰক। ভাল কামকো আপোনালোকে নিশ্চয়কৈ সমাজলৈ স্বীকৃতি হিচাপে নহ'লেও আপোনালোকে সেই ভাল বাৰ্তাটো কঢ়িয়াই লৈ যাওক, তাকে আশা ৰাখিছোঁ। আৰু এটা ডাঙৰ অনুষ্ঠান 20 ছেপ্টেম্বৰ 2026 চনৰ 20 ছেপ্টেম্বৰৰ সেইটো এটা হৈছে আমাৰ ৭৫ বছৰীয়া আমাৰ যি ফাউণ্ডেশ্যন ডে, সেই পুৰা ৭৫ বছৰ কমপ্লিট হ'ব। প্লেটিনাম জুবলিৰ সামৰণি অনুষ্ঠান এই মুহূৰ্তত 7, 8, 9, 10 চাৰিদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিম বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু তেতিয়ালৈকে আমাৰ প্ৰস্তুতি লাহে লাহে আৰম্ভ হৈছে। ইতিমধ্যে বিভিন্ন ছাব কমিটিবিলাকে কাম কৰা আৰম্ভ কৰিছে। আমি মূল কমিটিয়েও তাৰ কিছু কাম আগবঢ়াই আছোঁ। গতিকে নিশ্চয়কৈ আমাৰ এখন এই মহাৰাজৰ জয়ন্তী সুন্দৰকৈ অনুষ্ঠিত হ'ব, আৰু তাত আপোনালোক আটাইয়ে আহি আমাক সহায় কৰিব, তাৰ আশা ৰাখি মোৰ কথাখিনি সামৰিছোঁ।